केला एक पत्ता केन मारिले ना নাই না এটা মনের দোষই নাই তো হেল্ল' বন্ধুসকল, আপোনালোকক আকৌ মোৰ নতুন অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'বলৈ গৈছে আমাৰ ৰানিঙত কাৰ কিমান সময় লাগিছে আৰু লংজামত কাৰ কিমান আহিছে এইবোৰ সকলোবোৰ দেখাওঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ ব্লগ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাজিলে 11টা আৰু আমি ফিল্ডলৈ যাব ওলালোঁ, ৰেডি হৈ গ'লোঁ। এতিয়া লাহে লাহে যাই থাকোঁ চাইকেল লৈ। নতুন ছাবস্ক্ৰাইবাৰ ওলাল গাইজ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নতুন ওয়াটার সাপ্লাই হয়ে আছে। শ্রী শ্রী জ্যোতি আশ্রম বলদিয়া থান। গাইছ এতিয়া আমি আহি পাই গ'লোঁ আমাৰ ফিল্ডখনলৈ। আপোনালোকক আজি দেখুৱাম আমি কিমান টাইম লাগে ৰান। ই আজি ফাজ আহিছে ফিল্ডলৈ, এদিন আহে দুদিন নাহে এনেকৈ আহি থাকে। গাইছ এইটো আমাৰ লং জাম্প গ্ৰাউণ্ড, এইটো এক্সেলেণ্ট আসাম পুলিচৰ 16.5 ফুট আৰু এইটো হৈছে কামাণ্ডোৰ কাৰণে 17.5 ফুট। ইয়াৰ পৰা দাঁড়ালে এক্সেলেণ্ট। এইটোত আহি বগৰী খাব ধৰিলে। গাইজ এতিয়া আমি ৰান কৰিম, আপোনালোকে চাই থাকিব। চ টাইম হৈছে।
কি হ'ল হট কেলা কুকুৰো নামি গ'ল কেলা নাই নাপাম কেইটা মনের জোশই নাই এই মামা দেরি করে দিছে পাল প্রথম মাল সাড়ে 11 থেকে রাত 13 লাগে প্রভু কি হব ন হগুরু কেলা বিয়া ধৰিছে প্ৰথমতে কেলা ইমান ফালিব লাগে নেকি বঢ়িয়া বঢ়িয়া জিন্তু বঢ়িয়া বঢ়িয়া ধৰা আৰু এপাক আছে মাৰ কেলা এক পাক টাকে নোৱাৰিলি না কিমান লাগিল টাইম 11:45 বঢ়িয়া বঢ়িয়া 11:45 মাৰিছে আমাৰ কামাণ্ডো বঢ়িয়া আমাৰ এজন খিলাড়ী এইগিলা নোৱাৰিলে এক পাক টাকে নোৱাৰিলে আৰু কিন্তু কিমান লাগিছে টাইম 12 বঢ়িয়া 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 এতিয়া আমি লংকা মাৰিম পৰে কিমান আহে আপোনালোক বিষয়ে গাইছ 30 টাকা করে লাগে বলে করো বালা ফিলাবা এদের আইতে বানাবো ভাল করে আই যা গাড়ি বাসলে ফুট মারিছে কত 16 Ahi আছে guys আমার প্র্যাকটিস খতম এতিয়া ঘৰলৈ যাম আৰু কৰণ 4 কিলোমিটাৰ টায়াৰ লৈ মাৰিব গাইছ এতিয়া ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ